নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি সৰু ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক কুশলে আছে। কথা কোৱাৰ বৰ বিশেষ অভ্যাস নাই, যিহেতু আমি সাধাৰণ মানুহ। ক'ত কেতিয়া কিহৰ জৰিয়তে যাত্ৰা আৰম্ভ কৰিব লাগে সেয়া আমাৰ প্লেনিং নাথাকে, হঠাৎ হৈ যায়। তেনেকৈ এক যাত্ৰা আমি তিনিজনে কৰিলোঁ আমাৰ মৰমৰ স্কুটিখনৰ জৰিয়তে। যিহেতু আমাৰ গাড়ী নাই, বাছত আহিবলৈও দিনটো থেকেচা খাব লাগে। মানুহজনৰ অত্যন্ত সাহস আৰু মনোবলে মোকো নিশ্চিন্তৰে যাত্ৰা উপভোগ কৰিবলৈ উৎসাহ দিলে। এইটো যাত্ৰা আৰম্ভ কৰিছোঁ গোলাঘাট কমাৰবন্ধাৰ গাঁৱৰ পৰা। আমি বাইপাছ হৈ যোৰহাট নগৰৰ পাৰ কৰি নিমাতী ঘাটত উপস্থিত হ'লোঁ। ইয়াত আমাক সহায় কৰিলে গুগল মেপ আৰু আমাৰ দৰে সহজ সৰল মানুহে। য'ত গুগল মেপক আমি বিশ্বাস কৰিব নোৱাৰোঁ, তাত আমি অন্য মানুহক সুধি সঠিক ৰাস্তা উলিয়াইছিলোঁ। আমাৰ লগত ঈশ্বৰে সাংঘাতিক লগ দিলে জানেনে। ক'তো আমি অকণমানো থমকি ৰ'বলগীয়া নহ'ল। এইখিনিতে মই মোৰ মানুহজনক প্ৰশংসা কৰিব লাগিব, নহ'লে মোৰ এই ভিডিঅ'টো আধৰুৱা হ'ব। যেতিয়াৰ পৰা তেওঁক লগ পালোঁ, সকলো সম্বন্ধ তেওঁৰ মাজতেই মই দেখিলোঁ। তেওঁ অকণমান খঙাল, মোৰ জন্মদাতা পিতৃৰ দৰে, আৰু মৰম এনেকৈ কৰে যেন জন্মদাত্ৰী আইৰ দৰে। বুজনি এনেকৈ দিয়ে তেওঁ যেন মোৰ ককাই। চতুৰামি এনেকৈ কৰে তেওঁ যেন মোৰ এৰি অহা ভাই ভনীৰ দৰে। তেওঁ যে এই প্ৰকৃতিখনৰ দৰে। এই যে আমি শস্য ৰুবলৈ মাটি চহাওঁ, আমি জানোনে মাটিয়ে দুখ পায়নে নেপায়, বা জানিবলৈও চেষ্টা নকৰোঁ। আপোনালোকে ভাবিছে নিজৰ মানুহটোক ইমান গুণ বখানিছে ভাইৰেল হোৱাৰ মন। আচলতে এনে নহয়। প্ৰত্যেকজন পুৰুষেই সেই মাটিৰ দৰে। আমি পত্নীবোৰে যিটো আশা কৰোঁ, যিবোৰ ইচ্ছা কৰোঁ, তেওঁলোকে দিন ৰাতি একাকাৰ কৰি আমাৰ সপোনবোৰ পূৰা কৰাত লাগি যায়। আমাক অলপো কষ্ট দিব নিবিচাৰে। সময়ভেদে অনুভৱ সুকীয়া। এই সময়ত মোৰ অনুভৱহে শ্বেয়াৰ কৰিছোঁ, কোনেও যাতে ভুল নুবুজে। নিমাতী ঘাটত অকণমানো অসুবিধা নোহোৱাকৈ আহি পালোহি মাজুলীৰ কমলাবাৰী ঘাট। মাজুলী মোৰ প্ৰিয় ঠাইবোৰৰ ভিতৰত এখন। মাজুলীৰ প্ৰকৃতিৰ সৌন্দৰ্য আৰু নিৰ্জনতাই মোক আনন্দিত কৰে। আমাৰ তেজৰ সম্পৰ্ক কোনো নাই, কিন্তু সকলোতকৈ শ্ৰেষ্ঠ আমাৰ গুৰু আছে, শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ গুৰু, য'ত আমি শৰণ আৰু ভজন লৈছিলোঁ। এই চেগতে তেওঁলোককো আমাৰ হৃদয়ৰ পৰা কোটি কোটি প্ৰণাম জনাইছোঁ। তেওঁলোকৰ আশীৰ্বাদ যাতে আমাৰ ওপৰত সদায় থাকে। মাজুলীৰ পৰা চিপচিপীয়া বৰষুণৰ আনন্দ লৈ আমি আহি লুইত ঘাট পাওঁতে সময় অলপো বেছি নালাগিল। শ্বৰ্টকাট জানে এওঁ, আমনিও নালাগিল। এইদৰে খাবলুঘাট পাই গ'লোহি। লুইত ঘাট পাৰ হৈ খাবলুঘাট পাই গ'লোহি। তাৰপিছত পানীগাঁৱৰ দৰে কেইবাখনো গাঁও পাৰ হৈ আমাৰ গাঁও পালোহি কুশলে। আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য ভিডিঅ'ৰ সৈতে। ধন্যবাদ।